হাই নমস্কাৰ সকলোকে মই জোনালী বড়ো ব্লগত আৰু অন্য এটা ভিডিঅ'লৈ আকৌ আহিছোঁ আপোনালোকৰ ওচৰত আৰু আজি দুপৰীয়া কি বনাম সেইখিনিকে আপোনালোকক অকণমান দেখুৱাম আৰু ব'লকচোন মই কি ৰেডি কৰি লৈছোঁ দেখুৱাই আছোঁ আপোনালোকক। ইফালে লৈ লৈছোঁ ৰঙালাও আৰু মটৰ আলু মিক্স কৰি এনেকৈ কাটি লোৱা হৈছে আৰু ইফালে পুঠি মাছ আৰু ইফালে ভকুৱা মাছ এইখিনিও ধুই লোৱা হৈছে। ইয়াৰে দুপিচমান ইয়াতে ৰঙালাওৱেদি বনাম আৰু বাকীখিনি মই সৰিয়হ দি বনাম আৰু এইখিনি ভাজি থৈ দিম। মোৰ ৰঙালাও মাছৰ জোলখন হৈ গ'ল। ইফালে যিখন সৰিয়হ দি মাছ বনাইছিলোঁ সেইখিনিও মোৰ হৈ গ'ল। দুপৰীয়াৰ ভাত বাঢ়িব লৈছোঁ। আজি বহুত দিনৰ মূৰত কলপাতত ভাত খাম আৰু এতিয়া মই ভাতখিনি আগতে বাঢ়ি ল'ম। একদম গৰম গৰম ভাত। ৰঙালাওৰ মাছৰ জোলখন, এইখিনি পুঠি মাছ ভাজা আৰু ভোট জলকীয়া লৈ লৈছোঁ আৰু এইখিনি হৈছে সৰিয়হ মাছেদি বনাইছোঁ। এতিয়া ভাতখিনি আমি খাব বহিলোঁ। আজি এখন কাঁহীতে কলপাততে লৈ লৈছোঁ। বহুত গৰম আছে, ঠাণ্ডা হ'ব দিয়া নাই, গৰম গৰম লাগি দিছে ভাতটো। আজি বহুত দিনৰ মূৰত সৰিয়হ বনাইছোঁ। ৰঙালাওটো বহুত টেষ্টি আছে, ধুনীয়া। মাছটো এনেকৈ ডাঙৰ ডাঙৰকৈ বিলাহী কাটি দিছিলোঁ সৰিয়হখিনিত। কি টেষ্টি আছে পুঠি মাছটো, ভোট জলকীয়া। লোকেল পুঠি মাছ, লোকেল মাছৰ সোৱাদে বেলেগ ন। কেনেকুৱা আছে সৰিয়হখন? বঢ়িয়া আছে, ধুনীয়া। খাই ভাল লাগে। মাছৰ মূৰটো তুমি খোৱা। মই খাম তো, ঠাণ্ডা বহুত গৰম আছে। গ'লে বেছি নাখাবি, কমকৈ খা, বহুত জ্বালা আছে। মাছ মাংস খাব লাগে, বাহ গৰম দে গৰম না অলপ। পুঠি মাছটো খাই দিছে। বগা মাছৰ মাথা খাই ভাল লাগে, টেষ্টি আছে মাথাটো। টান দিয়া হাতখন এনেকৈ দিছোঁ ন মই, সেইকাৰণে এনেকৈ গৈ আছে। খুব টেষ্টি মাছটো। সৰিয়হ লগত বনাব আৰু ভাল হৈছে মাছটো। Terima kasih. Sebetulnya makan dulu ya. Ya.
এনেকুৱা মাছৰ মাথা খালে সময় বহুত লাগে। খাতে তোমাক কৈছোঁ মানে কিমান চুৰিব লাগে। মাছৰ মাথা খাই পেট ভৰিলে মোক সোৱাদ লাগে।